নমস্কাৰ। আজি শুভ বৰদিন। এই শুভ বৰদিন উপলক্ষে সমূহ ৰাজ্যলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ পৰা প্ৰায় 2000 বছৰ পূৰ্বে এই জগতত থকা পাপী মানুহবিলাকক উদ্ধাৰ কৰাৰ নিমিত্তে পৃথিৱীত শান্তি স্থাপন কৰাৰ কাৰণে স্বয়ং ঈশ্বৰ মানুহৰূপ লৈ প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিছিল। আজি এই প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন বৰদিন। সমগ্ৰ বিশ্বৰ গীৰ্জাসমূহত আজি প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। আমাৰ সমাজত থকা বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বীৰ লোকৰ মাজত যি ভাতৃত্ববোধ, যি মৰম স্নেহ এই বৰদিনৰ উদযাপনৰ যোগেদি বেছি সুদৃঢ় হ'ব, মই তাকে কামনা কৰিছোঁ। আমাৰ সমাজত শান্তি সম্প্ৰীতি বিৰাজমান হৈ থাকিব, মই তাকেই কামনা কৰিছোঁ। ঈশ্বৰে আমাক সকলোকে মংগল কৰক, আশীৰ্বাদ কৰক।